নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি এনেকুৱা এটা বিষয় আলোচনা কৰিম যিটো বিষয় অসম পুলিচ আৰু অসম টেট পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয়। অসম পুলিচ আৰু অসম টেট পৰীক্ষাত প্ৰায়ে আহি থকা এটা প্ৰশ্ন হ'ল যে ত্ৰিভুজ গণনা, অৰ্থাৎ এটা নিৰ্দিষ্ট চিত্ৰৰ মাজৰ পৰা সেই চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে সেই বিষয়ে গণনা কৰিব লাগে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি কেনেদৰে এটা চিত্ৰৰ পৰা ত্ৰিভুজ চিনাক্ত কৰিব পাৰি আৰু সেই চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে কেনেদৰে গণনা কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে প্ৰথম চিত্ৰটোত দেখিবলৈ পাইছে যে এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান। ইয়াত মাত্ৰ এটাই ত্ৰিভুজ আছে, গতিকে এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা হ'ল 1। দ্বিতীয় চিত্ৰত আপোনালোকে লক্ষ্য কৰিব এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান। ইয়াত আপোনালোকে দেখিবলৈ পাব যে এটা ত্ৰিভুজক দুটা ভাগত বিভক্ত কৰা আছে, 1 আৰু 2। এই দুটা ত্ৰিভুজ লগতে ডাঙৰ ত্ৰিভুজটোক লগ কৰিলে আমি পাম টোটেল এই ত্ৰিভুজটোত 3টা ত্ৰিভুজ আছে। কিন্তু গণনা কৰি থাকোঁতে সময়ৰ খৰচ হয় বাবে এই পদ্ধতিটো এটা সুবিধাজনকভাৱে বা সহজভাৱে কৰিব পাৰি। ইয়াৰ সহজ পদ্ধতিটো হ'ল 1 আৰু 2 এই সংখ্যা দুটা যোগ কৰিলে আমি পাম 3, অৰ্থাৎ এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 3। এইবাৰ আমি তৃতীয় চিত্ৰটোলৈ আগবাঢ়িছোঁ। তৃতীয় চিত্ৰটোত আপোনালোকে দেখিবলৈ পাইছে যে এটা ত্ৰিভুজক 1, 2, 3, 4টা ভাগত বিভক্ত কৰা আছে, অৰ্থাৎ আমি এই 4টা যোগ কৰিলে আমি পাম 1 + 2 + 3 + 4 সমান 10, অৰ্থাৎ এই চিত্ৰটোত আমি 10টা ত্ৰিভুজ পাম। ইয়াৰ পিছৰ চিত্ৰটোত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত ভাগ আছে 6টা, অৰ্থাৎ 1ৰ পৰা 6লৈ আমি যোগ কৰিলে আমি পাম 21, অৰ্থাৎ এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 21টা। ইয়াৰ পিছৰ চিত্ৰটোত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত ভাগ আছে 1, 2, 3টা, অৰ্থাৎ এই 1, 2 আৰু 3 যোগ কৰিলে আমি পাম 6। কিন্তু আগৰ চিত্ৰটোৰ নিচিনা এই চিত্ৰটোত অকল ভাগকেইটাই কৰা নাই, ইয়াত 2টা স্তৰো দেখা পোৱা গৈছে, অৰ্থাৎ আমি এই 6 সংখ্যাটোক 2টা স্তৰেৰে পূৰণ কৰিলে পাম 12, অৰ্থাৎ এই চিত্ৰটোত আমি 12টা ত্ৰিভুজ পাম। এইবাৰ আমি নেক্সট চিত্ৰটোলৈ আহিছোঁ। নেক্সট চিত্ৰটো আপোনালোকে দেখিবলৈ পাইছে ইয়াত ভাগ আছে 1, 2, 3, 4, 5টা, অৰ্থাৎ 1 + 2 + 3 + 4 + 5 = 15। আৰু ইয়াত স্তৰ কেইটা আছে আপোনালোকে লক্ষ্য কৰিব, 1, 2, 3, 4টা, অৰ্থাৎ 15 সংখ্যাটোক 4ৰে পূৰণ কৰিলে আমি পাম 60, অৰ্থাৎ এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 60টা। এইবাৰ আমি চতুৰ্ভুজৰ ভিতৰৰ পৰা কেনেদৰে ত্ৰিভুজ গণনা কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে চতুৰ্ভুজটো 4টা ভাগত বিভক্ত হৈ আছে, অৰ্থাৎ 1, 2, 3 আৰু 4। মুঠ এই 4টা ভাগক 2ৰে পূৰণ কৰিলে আমি পাম 8, অৰ্থাৎ আপোনালোকে এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা পাব 8টা। ইয়াৰ পিছৰ চিত্ৰটোত মন কৰিব ইয়াত মুঠ ভাগৰ সংখ্যা আছে 1, 2, 3, 4, 5, 6টা, অৰ্থাৎ 6ক আমি 2ৰে পূৰণ কৰিলে পাম আমি 12, অৰ্থাৎ এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 12টা। শেষৰ চিত্ৰটোত মুঠ ভাগ আছে 8টা, অৰ্থাৎ 1, 2, 3, 4, 5, 6, 7, 8, আৰু এই 8 সংখ্যাটোক আমি 2ৰে পূৰণ কৰিলে পাওঁ 16, অৰ্থাৎ এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 16টা। শেষত এটা প্ৰশ্ন আপোনালোকলৈ ৰখা হ'ল। এই চিত্ৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে আৰু এই চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে গণনা কৰি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।